ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান মই মা দাদাৰ লগত গৈ আছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব, কেনে হয় জনাব। আমি বৰ্তমান ওলাই দিলোঁ নগাঁৱৰ বাবে। সময় হৈছে ৰাতিপুৱা 7:35। ৰাস্তাত বহুত কুঁৱলীৰ কাৰণে বেছি স্পীডত গাড়ী চলাবও পৰা নাই। তো আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ, তাৰপিছত বৰদোৱা সত্ৰ চাবৰ কাৰণে। আৰু নৱবৰ্ষ যিহেতু আমি এবাৰ ঘৰৰ পৰা গোটেইকেইজনে, আমাৰ ফেমিলি মেম্বাৰ গোটেইকেইজনে আমি এবাৰ ওলাই দিলোঁ ঘৰৰ পৰা একলগত, কাৰণ এনেকৈ যোৱাও হোৱা নাছিল ক'তো। ৰাস্তা পাহৰিছে নেকি গাইজ? আমিতো নাপাহৰে। এইটো আমি পালোঁ আমাৰ যাত্ৰাৰ প্ৰথমটো টোল গেট, সোণাপুৰত যিটো আছে সেইটো। আমাৰ গাড়ীত ফাষ্টেগো নাছিল, চ' টোল গেটৰ আগত আমি ৰখি কিনে ফাষ্টেগটো বনাই ল'লোঁ একলগত। আৰু আপোনাৰ 1 জানুৱাৰীৰ দিনা ৰাতিপুৱা এটা কাণ্ডও হ'ল, মানে গাড়ীৰ পলিউশ্যনখন ফেইল হৈ আছিলে, মই চেকো কৰা নাছিলোঁ এনেকৈ। তো ৰাতিপুৱাই মানে এটা পেনাল্টি লাগি গ'ল আৰু পুলিচৰ তাতে। তো ফাইন ভৰি কিনে বছৰৰ প্ৰথমটি দিনত আমি আমাৰ যাত্ৰা কণ্টিনিউ কৰি আছিলোঁ। তো এয়া পালোঁ আমি আমাৰ যাত্ৰাৰ দ্বিতীয়টি টোল গেট। এইটো ৰহাত আছে, ৰহাৰ টোল গেট হয় এইটো। ইয়াৰ পৰা ওলাই কিনে আমাৰ যাত্ৰা আমি আকৌ কণ্টিনিউ কৰি আছোঁ। আৰু আপোনালোকক এটা কথা কৈ দিওঁ মই, যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ঘণ্টা বটনটো বজাই থৈ দিব, যাতে অনাগত ভিডিঅ'বোৰ আপোনালোকে সৰ্বপ্ৰথমে পায়। আৰু ভিডিঅ'বোৰ চাই কিনে জনাব মোক কেনেকুৱা হয়, কিবা যদি ভুল হৈ আছে সেইটো শুধৰাই দিব, মই ভাল কৰিবলৈ চেষ্টা কৰিম। নগাঁৱৰ ৰাস্তাটোত সোমোৱাৰ লগে লগে আমি হাতীকো দেখা পালোঁ, অৰ্থাৎ গণেশ বাবাক দেখা পালোঁ। তো গণেশ বাবাক কমলা দি কিনে মই ডাঙৰটোক দি দিলোঁ, আমাৰ দাদাই পিছফালৰ পৰা সৰুটোক দি দিলে। তো কমলা দি কিনে একেবাৰে এটা লৈ কিনে আমাৰ গণেশ বাবাৰ পিতৃ মহাদেৱৰ মন্দিৰলৈ গ'লোঁ। আমি আহি পাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। দৃশ্য চাব পাৰে, আজি জানুৱাৰীৰ 1 তাৰিখৰ বাবে ভক্তসকলৰ সমাগম। বহুত মানুহ আহিছে ইয়াতে। এতিয়া মই আপোনালোকক মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাই আছোঁ। চ' মানুহ বেছি হোৱাৰ বাবে তাতে ভিডিঅ' কৰাটো অলপমান অসুবিধা হৈছিল। আৰু তাৰে ভিতৰৰ মন্দিৰৰ যিটো পৰিচালনা সমিতিৰ মানুহ, তেওঁলোকে আপোনাৰ ভিডিঅ' কৰাৰ বাবে মানাও কৰি আছিল। চ' যদি আপোনালোকে ভিতৰ ভাগৰ ভিডিঅ'টো ভালদৰে চাব বিচাৰে তেতিয়াহ'লে মোৰ পুৰণা ভিডিঅ' আছে মহামৃত্যুঞ্জয় মন্দিৰ বুলি কিনে, তাতে এবাৰ গৈ কিনে চেক কৰি ল'ব পাৰে। তো সেৱা কৰি কিনে আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই দিলোঁ। আমাৰ মাহঁত আহি আছে, মই গাড়ীখনতে আহি কিনে বহিলোঁ অলপ। বহুত মানুহ আজি, মানে ইমানেই মানুহ যে আপোনাৰ খোজ দিবৰ কাৰণে ঠায়ে নাই। তাৰ মাজতে মহাদেৱৰ দৰ্শন কৰি কিনে আমি ওলাই আহিলোঁ নতুন বছৰৰ আশীৰ্বাদটি লৈ কিনে। বৰ্তমান আমি যাম ইয়াৰ পৰা বৰদোৱা সত্ৰলৈ। অলপচোন দেখুৱাই আছোঁ আপোনালোকক বৰদোৱা সত্ৰখনিও। 1 hour later. বৰ্তমান চাহ একাপ খাই লওঁ, লৈ কিনে আমি আমাৰ বটদ্ৰৱা সত্ৰলৈ গৈ আছোঁ। দেখুৱাই আছোঁ আপোনালোকক মই।
প্ৰথমটি দিন বাবে সকলো মঠ মন্দিৰতে মানুহৰ বহুত ভিৰ হৈ আছিল। চ' এয়া হ'ল আমাৰ বৰদোৱা সত্ৰৰ ভিতৰভাগ। ভিতৰভাগত আমাৰ সুন্দৰ ঠাই, এইটো মূৰ্তি হয়, এনেকুৱা মূৰ্তি দুফালে আছে। তাৰপিছত আমাৰ মাজতে আছে আমাৰ মেইন থাপনা যিখন, সেইখন গুৰুজনাই ব্যৱহাৰ কৰা পাটনাৰ। এইটো পাটনাৰ অৰ্থাৎ কুঁৱা হয়। এইফালে আছে আকাশী গংগা। হয়, মই আজি বটদ্ৰৱা সত্ৰত আহিছিলোঁ। আমাৰ শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান। ইয়াতে চোৱা মেলা হৈ গ'ল, এতিয়া ঘৰলৈকে ওলাই যাই আছোঁ। বলক মই আপোনালোকক দেখুৱাই আছোঁ সত্ৰখন কেনেকুৱা পৰিৱেশ, কেনেকুৱা কি চাই থাকিব। ঘৰৰ পিনে গৈ আছিলোঁ ৰাইজ। আমাৰ মায়ে স্ৱাগত বহি আছে, পুৰা স্ৱাগত বহি আছে। ৰাস্তাটো খুব বেয়া। মাষ্টৰকো ক'বলৈ দেখাব লাগে, এইটো মাষ্টৰ। অ'কে গুগল। এইফালে দুজন সদাশয় ব্যক্তিয়ে চাইকেল মাৰি আছে। এইফালে আমাৰ সৰগত প্ৰথম যোৱা ব্যক্তিজন। তো এতিয়া ঘৰলৈকে গৈ আছোঁ। ৰাস্তাত কিবা এটা খাব লাগিব, ভোক লাগিছে। এজন বোলে মাৰাই গ'ল আমাৰ গাড়ীত বহি থকা সুখতে। 1 hour later.